নমস্কাৰ। আজি আমি অষ্টম শ্ৰেণীৰ 8.4 অনুশীলনীৰ দুটা প্ৰশ্ন সমাধান কৰিম। 8.4 অনুশীলনীত সৰল সূত আৰু মিশ্ৰ সূত উলিয়াব দিছে। মিশ্ৰ সূতৰ লগতে আমি সবিধিমূলটো উলিয়াব লাগিব। গতিকে ইয়াৰ আগৰ পাছত আমি আলোচনা কৰিছিলোঁ সূত্ৰৰ ব্যৱহাৰ নকৰাকৈ সবিধিমূল আৰু মিশ্ৰ সূত উলিয়াইছিলোঁ। কিন্তু এই পাঠটোৰ সূত্ৰৰ সহায়ত উলিয়াব দিছে, সেয়েহে আমি সূত্ৰ দুটা স্পষ্টকৈ জনা উচিত, বুজা উচিত। গতিকে সৰল সূত ইংৰাজীকৈ চিম্পল ইণ্টাৰেষ্ট, সৰল সূত চিম্পল ইণ্টাৰেষ্ট সমান মূলধন সময় সূতৰ হাৰৰ পূৰণফলক 100ৰে হৰণ কৰিলে পোৱা যায়। অৰ্থাৎ আমি যদি এটা উদাহৰণ লওঁ, 1000 টকাৰ 2 বছৰৰ 10% হাৰে সৰল সূত কিমান হ'ব? তেতিয়াহ'লে আমি এইটো পোনে পোনে এনেকৈ কৰিলে লিখিলে হ'ব মূলধন পূৰণ সময় 2 বছৰ পূৰণ সূতৰ হাৰ 10। গতিকে এইটো আমি যদি কাটাকাটি কৰোঁ তেতিয়াহ'লে আমি পাম 10 পূৰণ 2 10 10 100 দুগুণ 200 টকা। অৰ্থাৎ পোনে পোনে ওলাই আছে এইটো 200 টকা। অৰ্থাৎ 1000 টকাৰ 2 বছৰৰ 10% হাৰে সৰল সূত হয় 200 টকা। এইটো পোনে পোনে এঠাইতে হৈ যায়। কিন্তু মিশ্ৰ সূত উলিয়াব লাগিলে আমি পোনে পোনে উলিয়াব নোৱাৰোঁ। পোনে পোনে তাৰ আগতে আমি উলিয়াই ল'বলৈ সবিধিমূলটো উলিয়াই ল'ব লাগিব। তাৰ দুটা সবিধিমূলৰ যিটো সূত্ৰ আছে সেই সূত্ৰত মানবোৰ বহাব লাগিব। তাৰপিছত সবিধিমূল পোৱাৰ পিছত আমি সবিধিমূলৰ পৰা মূলধনটো বিয়োগ কৰিলে আমি মিশ্ৰ সূতটো পাওঁ। এতিয়া ইয়াত আমি সৰল সূত লিখিলোঁ PNR/100। Pটোৱে কি বুজাইছে? মূলধন বুজাইছে, Rটোৱে সূতৰ হাৰ বুজাইছে আৰু Nটোৱে সময় বুজাইছে। ঠিক তেনেকৈ সবিধিমূল A মানে এমাউণ্ট হয়, P মানে প্ৰিন্সিপাল মূলধন, 1 প্লাছ সূতৰ হাৰ বাই 100 হোল টু দি পাৱাৰ n, n বুজাইছে সময়। কম্পাউণ্ড ইণ্টাৰেষ্ট অৰ্থাৎ মিশ্ৰ সূত, সবিধিমূল মাইনাছ মূলধন অৰ্থাৎ A মাইনাছ P, এমাউণ্ট মাইনাছ প্ৰিন্সিপাল। গতিকে এইখিনি আমি স্পষ্টকৈ মনত ৰাখিব লাগিব। এইখিনি মনত ৰাখিলে আমি সূত্ৰৰ সহায়ত সবিধিমূল আৰু মিশ্ৰ সূত আমি উলিয়াব পাৰিম। এতিয়া আমি 1 নম্বৰ প্ৰশ্নলৈ যাওঁ। 8.4 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান কৰিবলৈ যাওঁ। আমি 1 নম্বৰ প্ৰশ্নত দিয়া আছে মূলধন সমান 1 নম্বৰ সমাধান। 1 নম্বৰটোত আমি ডাইৰেক্ট লিখিব পাৰোঁ, তথাপি মই প্ৰথম টোৰ কাৰণে বুলি লিখিছোঁ, মূলধন বুলি লিখিছোঁ। ডাইৰেক্ট আমি P সমান লিখিব পাৰোঁ। P দিয়া আছে আমাক, কিমান দিয়া আছে? 300 টকা দিয়া আছে 1 নম্বৰ প্ৰশ্নটোত। সূতৰ হাৰ দিয়া আছে, সূতৰ হাৰ অৰ্থাৎ আমি R শতাংশ আমাক দিয়া আছে 3% দিয়া আছে। যদি R শতাংশ সমান 3% হয় তেতিয়াহ'লে R সমান হ'ব 3। ঠিক তেনেকৈ সময়, সূতৰ সময় দিয়া আছে 2 বছৰ। এইখিনিলে আমি মিশ্ৰ সূত উলিয়াব দিছে। গতিকে মিশ্ৰ সূত উলিওৱাৰ আগতে আমি কি লিখোঁ? সবিধিমূল লিখোঁ। আমি জানো যে সবিধিমূল সমান P × 1 প্লাছ R/100 হোল টু দি পাৱাৰ n। গতিকে P ঠাইত আমি লিখিলোঁ 300 1 প্লাছ R/100 স্কুৱেৰ। R ৰ ঠাইত আমি লিখিম 3। P ঠাইত 100 লিখিলোঁ, R ঠাইত লিখিলোঁ 3 আৰু N ৰ ঠাইত লিখিলোঁ 2। P R N। এতিয়া এইখিনি আমি সৰল কৰিম। 300 বন্ধনীৰ ভিতৰত 100 লসাগু ল'লোঁ, 100 × 100 যোগ 3 103 স্কুৱেৰ। এইখিনি যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে 300 পূৰণ 103 100 স্কুৱেৰ মানে 103/100 পূৰণ 103/100। এইখিনি আমি সৰল কৰিব লাগিব। এইখিনি সৰল কৰাৰ কাৰণে আমি প্ৰথমতে 100 হৰণ কৰি দিব পাৰোঁ। 0 0 কটা গ'ল। ইয়াত থাকিলে 3 পূৰণ 103 পূৰণ 103, সেইখিনি হ'ব সবিধিমূল। গতিকে এইখিনিৰ পৰা মুচি দিছোঁ, গোটেইখিনি মুচি দিয়া নাই। এইখিনি যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে এইখিনি পাম। এতিয়া আমি 3 পূৰণ 103 পূৰণ 103 পূৰণ কৰিলে কিমান হয়? 103 পূৰণ 103 3 3 9 3 0 0 3 × 3 3 0 0 3 × 3 0 × 0 1 × 1 অৰ্থাৎ 90601। এইটো হ'ব 10609। এতিয়া 3 পূৰণ কৰিলে কিমান হয়? 3 9 27 2 3 6 18 3 0 0 1 থাকিলে 3 × 3। আচ্ছা, ইয়াৰ তলত 100 এটা আছে, 100টো লিখা নাই। গতিকে ইয়াৰ তলত 100 এটা আছে, এই 100টো লিখিব লাগিব। গতিকে আমি 3 পূৰণ কৰোঁতে পাইছিলোঁ 27 3 6 18 3 × 3 এইখিনি পাইছিলোঁ। 100ৰে হৰণ কৰিলে দুটা অংকৰ আগত দশমিক দিলে হ'ব, দুটা শূন্য আছে। গতিকে ইয়াৰ উত্তৰটো হ'ব সমান 318.27 টকা। এইখিনি কি আছিলে? এইখিনি আছিলে সবিধিমূল আছিলে, A আছিলে। গতিকে আমি সবিধিমূল পোৱাৰ পিছতে আমি কি কৰিব পাৰিম? মিশ্ৰ সূত উলিয়াব পাৰিম। এতেকে মিশ্ৰ সূত সমান আছিলে আমাৰ কি আছিলে? A মাইনাছ P। গতিকে এৰ মান পালোঁ আমি 318.27 বিয়োগ মূলধন আছিলে 300 টকা। গতিকে এইটো বিয়োগ কৰিলে আমি পাম 18 টকা 27 পইচা। এইখিনি হ'ব আমাৰ উত্তৰ। গতিকে
কেৱল কেলকুলেশ্যন অকণমান শুদ্ধকৈ কৰিব পাৰিব লাগে, বাকীখিনি গোটেইখিনি একেবাৰে সহজ। প্ৰথমতে সবিধিমূলক সূত্ৰটো মনত ৰাখিব লাগিব। সবিধিমূলক সূত্ৰত আমি মূলধন, সুতৰ হাৰ আৰু সময় শুদ্ধকৈ পাতি যদি আমি শুদ্ধকৈ সৰল কৰোঁ, গণনা কৰোঁ, তেতিয়াহ'লে আমি সবিধিমূলটো পাম। আৰু সবিধিমূল পোৱাৰ পিছতে সবিধিমূলৰ পৰা মূলধনটো বিয়োগ কৰিলে আমি তাৰ পৰা নিশ্চয় সুতটো পাই যাওঁ। গতিকে 300 টকাৰ 3% হাৰে 2 বছৰৰ নিশ্চয় সুত হ'ব 18 টকা 27 পইচা। ইয়াৰ পিছত আমি আন এটা প্ৰশ্ন কৰিবলৈ যাওঁ, 4 নম্বৰ প্ৰশ্ন কৰিবলৈ যাওঁ। 4 নম্বৰ প্ৰশ্ন, 4 নম্বৰত মূলধন দিয়া আছিলে 7000 টকা, সুতৰ হাৰ দিয়া আছে 3% আৰু সময় দিয়া আছে 3 বছৰ। গতিকে আমাৰ মূলধনটো বেলেগ দিয়া আছে আৰু সময়টো বেলেগ দিছে, বাকীখিনি একেই হয়। মূলধন দিয়া আছে 7000 টকা, সময় দিয়া আছে 3 বছৰ, সুতৰ হাৰটো 3% আছে। গতিকে এইখিনিৰ পৰা আমি সমাধান কৰিব লাগে, অৰ্থাৎ মিশ্ৰ সুত উলিয়াব লাগে আৰু সবিধিমূল উলিয়াব লাগে। গতিকে আমি প্ৰথমতে সবিধিমূল উলিয়াই ল'ম। আমি জানো a সমান p × 1 + r/100 টু দি পাৱাৰ n। গতিকে p ঠাইত আমি লিখিম 7000, 1 প্লাছ আগৰ দৰে এইটো 3/100 হ'ল, একেইখিনি n ৰ ঠাইত থাকিলে 3, আগতে 2 আছিলে এইবাৰ 3 থাকিলে। গতিকে এইখিনি যদি আমি সৰল কৰিবলৈ যাওঁ, এইখিনি আগৰ দৰে 100 লসাগু 100 থাকিলে 100 + 3 103 কিউব 3 আছে, এবাৰ 3টা পূৰণ কৰিব লাগিব। গতিকে এইখিনি যদি আমি পূৰণ কৰোঁ, 7000 পূৰণ 103 তিনিটা পূৰণ কৰিব লাগিব। 103/100 পূৰণ 103/100 পূৰণ 103/100। এতিয়া আগৰ দৰে আমি 7000 শূন্যকেইটা আমি কাটিব পাৰোঁ, 100ৰে হৰণ কৰি দিলোঁ। ঠিক তেনেকৈ ইয়াৰ এটা 10 আৰু এটা শূন্য কাটিলোঁ, 3টা শূন্য কটা গ'ল। গতিকে থাকিলে ইয়াত তলত কিমান থাকিলে, 10 পূৰণ 100 1000, তলত 1000 থাকিলে। গতিকে তলত আমি লিখোঁ 1000, এইটো লিখিছোঁ a সমান তলত থাকিলে 1000, ওপৰত থাকিলে 7 × 103 × 103 × 103 কিমান হয় আমি পূৰণ কৰিছোঁ। গতিকে ইয়াৰ আগতে আমি 103 অলৰেডি পূৰণ কৰিছিলোঁ। 3 3 9 0 3 × 3 0 1, গতিকে 90601 এইটো হৈছে 103 পূৰণ কৰিব পাৰোঁ। ইয়াৰ লগত 3টা পূৰণ কৰিব লাগে। 103 পূৰণ কৰোঁতে আমি 10609, তাৰ লগত আৰু এটা 103 পূৰণ কৰিব লাগিব। 103টা পূৰণ কৰিলে কিমান হ'ব, 9 3 27, 3 4 18, এইখিনি পালোঁ। তাৰপিছত 0 লগত পূৰণ কৰিলে 9 0 9 × 9 0, 6 × 6 0 × 0 1 × 1, এইখিনি আমি যোগ কৰোঁ। 9 7 17, 2 6 9, অৰ্থাৎ এইখিনি আমি পূৰণ কৰোঁতে পালোঁ 103 পূৰণ কৰোঁতে ইমান পালোঁ। ইয়াৰ লগত আকৌ 103 পূৰণ কৰোঁতে পালোঁ আমি 109 2727। এতিয়া ইয়াৰ লগত আমি 7 পূৰণ কৰিব লাগিব। 7 পূৰণ কৰিলেহে আমি ইয়াৰ সবিধিমূলটো পাম। গতিকে 7টো পূৰণ কৰি চাওঁ আমি। ইয়াৰ লগত 7 পূৰণ কৰোঁ। 7 পূৰণ কৰিলে 7 7 49, 7 2 × 14 4 18, 7 7 49 4 50, 7 2 × 14 5 19, 7 9 61, 1 64, 7 1 7 0 0 6 থাকিলে 7 1 7, অৰ্থাৎ 7649089। ইয়াৰ অৰ্থ হ'ল 7649089। এইটোকেইটা আমি 1000ৰে হৰণ কৰিব লাগে। 1000ৰে হৰণ কৰিলে কি হ'ব, 1000 হৰণ কৰিব খুবেই সহজ, কাৰণ 3টা শূন্য আছে। 1000 3টা শূন্য আছে, 3টা শূন্যৰ আগত দশমিক বহালে তাৰ হৰণফলটো হৈ যাব 7649089। এতিয়া আমি এইটো শুদ্ধ মান উলিয়াব লাগিব, পইচা লৈ নিব লাগিব। গতিকে 7649009 টকা, এইটো হ'ব তাৰ সবিধি 7649009 টকা। এইটো আমি 9 পইচাটো যিহেতু পোৱা নাই, পোনে পোনে আমি 7649 টকা লিখিলেও কোনো ভুল নহয়। এতিয়া এইটো হৈছে সবিধিমূল, এইখিনি পাইছোঁ আমি সবিধিমূল। এতেকে মিশ্ৰ সুত কিমান হ'ব, মিশ্ৰ সুত আমি মূলধনটো বিয়োগ কৰিব লাগিব ইয়াৰ পৰা। এতেকে মিশ্ৰ সুত সমান, এতেকে মিশ্ৰ সুত সমান সবিধিমূল বিয়োগ মূলধন। সবিধিমূল পালোঁ আমি 7649.09 মাইনাছ মূলধন আছিলে 7000 টকা। গতিকে এইটো যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম, 649 টকা 09 টকা। এইখিনি পাম আমি মিশ্ৰ সুত, আৰু এইখিনি হৈছে সবিধিমূল, এইখিনি হৈছে মিশ্ৰ সুত। বিকল্পটো ইয়াত কৰি দেখুৱাইছোঁ 7649.09, তলত আমি বিয়োগ কৰিব লাগে 7000 দশমিক 0 0, গতিকে এইটো হ'ব 649.09। গতিকে এইদৰে আমি সূত্ৰকেইটাক মূলধন, সময় সুতৰ হাৰ আৰু সময় শুদ্ধভাৱে বহুৱাই গণনা শুদ্ধকৈ কৰিব পাৰিলে আমাৰ উত্তৰটো পোৱা যাব। ধন্যবাদ।